Hey dosto, welcome to American Bandor. Bolok আজি এঠাইলৈ যাওঁ। দেখিছে নহয় গাইজ কি ধুনীয়া বতৰ আজি কিমান মুকলি ৰাস্তা কিমান ডাঙৰ ৰাস্তা Guys, আমি গৈ আছো হাওড়িলৈ তো এলাম হাওড়ি এইটো চাওক গাইজ এইটো হ'ল ডাঙৰ আমাৰ শৰাই বুলি কয় যে এইখন চাওক কিমান ডাঙৰ বলক দেখিলে নহয় গাইজ তো বলক Oh guys, ঘৰ চাওক প্ৰকাণ্ড ঘৰ বে ধনী মানুহ আৰু আমি আৰু এতিয়া টিঙৰ ঘৰটো সোমাম তো অলপ খোজকাঢ়ি যাওঁ আমি আগবাঢ়ি আপোনালোকে গম পাইছে চাগে আমি ক'ত যাই আছোঁ তো বলক এইবিলাক লটাৰী হয় লটাৰী গাড়ী থৈ দিছে এইবিলাক দোকান পাহাৰবিলাক লাহে লাহে কৰিছে আৰু ঠিক কৰি আছে ৰাতিৰ কাৰণে তো গৈ থাকোঁ বলক এই ভিৰৰ মাজত তো গাইজ এইখন হ'ল মীনা বজাৰ বুলি কয় আমি মীনা বজাৰলৈ সোমাই গৈ আছোঁ এতিয়া মেইন বজাৰ য'ত বহে তো বলক এইখন আচল ৰাস মন্দিৰ যোনটো হাউলিত যে আছে মন্দিৰটো সেইটো এইখন মঞ্চ এইটো দেখিছে এইখন মেইন মন্দিৰটো এইটো হ'ল কৃষ্ণ ৰাসলীলা কৃষ্ণৰ এইবিলাক মূৰ্তি চাওক কেনেকুৱা বনাইছে কিমান মানে ৰিয়েলিষ্টিক মানে সঁচা নিচিনা লাগে ভালকৈ দেখাইছোঁ গাইছ ৰখক এই চাওক কিমানটা মূৰ্তি আছে ইয়াতে কিমান মানে ধুনীয়াকৈ বনাইছে পাহাৰ গছ গছনি এইটো মন্দিৰটো এতিয়া আমি এনেই অলপ বজাৰৰ ফালে ঘূৰি আছোঁ আৰু এইখিনি অলপ কিবা কিবি অলপ খালোঁ লাহে বজাৰবিলাক বহি আছে আৰু মানে 12টামান বাজিছে 1-12টা বাজিছে ন লাহে লাহে গধূলি হ'লে বজাৰ বহিব এই চাওক বজাৰ চাওক তেনেকুৱা ভিৰ বাপৰে এতিয়াৰ পৰা ভিৰ লাগিছে এইটো গাইছে এইটো হয় অঘাসুৰ এই যে দেখিছে যে মুখ্য মেলি এইটো অঘাসুৰ বুলি কয় আৰু এইবিলাক চব মূৰ্তি বনাই থৈ দিছে চাইডে এইখন মঞ্চ তো মূৰ্তিবিলাক ৰাতি আহিম ৰাতি আহি দেখাম চাব কেনেকুৱা লাগে ৰাতি তো এতিয়া আমি মঞ্চত টাইম বহোঁ তো ইয়াত দেখিছে মঞ্চখন দেখিছে কিমান ডাঙৰ মঞ্চ আজি ইয়াত কোনোবা অহাৰ কথা নাজানো মোৰ নামটো কি
ঠাণ্ডা তো এয়া এতিয়া গধূলি হ'ল যাওঁতে যাওঁতে ঠাণ্ডা পূৰা একেবাৰে আয়ো কি ঠাণ্ডা তো এই ঠাণ্ডা বলক গাইছ ঘৰলৈ গৈ থাকোঁ আগবাঢ়ি তো এতিয়া ৰাতি আহিম ৰাতি চাব আপুনি এই চাওক তো ৱেলকাম টু নিশাচৰ মানে ৰাতি আহিছোঁ না নিশাচৰ কৈছোঁ তো ৰাতিৰ এইটো চাওক পৰিৱেশটো চাওক কেনেকুৱা ধুনীয়া লাইট চাইট লগাই ক'ব নালাগে আৰু গাইছ ভিৰ দেখিছে ন গাইছ কেনেকুৱা ভিৰ হৈছে একেবাৰে এইটো মন্দিৰ দেখিছে ন ইয়াৰ পৰাই চাওক ওচৰলৈ গৈ আছোঁ এইটোতো ভিৰ একোৱেই নহয় ইয়াতে কিমান ভিৰ বাপৰে চাবচোন গাইছ দেখাই আছোঁ ভিৰ দেখিছে ন কেনেকুৱা ভিৰ চাওক একেবাৰে মানে উশাহ ল'বলৈ জেগা নোহোৱা গৈছে ইমান ভিৰ বাপৰে আৰু এই দিনত যে দেখাইছিল দোকানবিলাক এইবিলাক দোকান চাওক জিলাপিৰ দোকান এইবিলাক ফুলৰি পকৰি বেলুনৰ কিবা কিবা ঢেৰ দোকান আছে বাপৰে তো এতিয়া মূৰ্তিবিলাক দেখাম মই যে দিনত কৈছিলোঁ মূৰ্তি দেখাম বুলি এতিয়া এইবিলাক এইখন গেট হয় সোমাই আহিলোঁ এইখন গেটে এণ্ট্ৰি কৰে মানে কি কৰা তো এইটো আমাৰ শিৱ বাবা জয় শিৱ শম্ভু এইটো আমাৰ শিৱ আৰু পাৰ্বতী আছে গণেশ আছে তো বলক আগত আৰু ঢেৰ আছে চাই থাকক এয়া দেখিছেনে গাইছ এইবিলাক ঢেৰ মূৰ্তি এইটো মানে ৰণভূমি যে কৰিছিলে মহাভাৰতত তাৰে চিন দেখাইছে এইটো এয়া ৰণভূমিত এইটো ৰথ এইবিলাক আছে কৃষ্ণ আছে বাকীবিলাক কোন কোন মই ভালকৈ নাজানো আৰু এইবিলাক সেই ৰণভূমি আৰু দেখাইছে এইখিনি চিনটো তো আগত আছে আৰু পুলক চাই থাকক তো এয়া এই যে দিনত যে কৈছিলোঁ অঘাসুৰ বুলি এইটো চাওক অঘাসুৰৰ মুখ মানে খোলাই দেখাইছে এইটো ওপৰত কৃষ্ণ বহি আছে মানুহবিলাকে চেলফি লৈ আছে আৰু গাইছ তো বলক চাই থাকক তো এয়া এতিয়া কিবা এটা দৃশ্য দেখাইছে এইটো চিকিৎসালয় আৰু কিবা কিবি দেখাই আছে ইয়াতে মানে গাঁৱৰ পৰিৱেশ দেখাইছে গাঁও কেনেকৈ উন্নত মানে দমকল আহিছে পানী আহিছে পাইপ এইবিলাক ঘৰবিলাক দেখাইছে তো চাওক তো এয়া জল জীৱন কিবা দেখাইছে শৌচালয় মানে বস্তুটো কেনেকৈ আপগ্ৰেড হৈ আছে গাঁওবিলাক সেই তাকে দেখাইছে বিজুলী তাঁৰ লাইন এইবিলাক ঘৰ চৰকাৰী ঘৰবিলাক
এয়া এই যে চৰকাৰী পানী ছাপ্লাই কৰিছিলে যে আমাৰ এফালে গাঁৱৰ ফালে নাই আপোনাৰ ফালে পানী আহি আছে নে ক'বচোন কমেণ্টত জনাব তো এয়া দেখিলে এই গাঁৱৰ এটা দৃশ্য দেখালে গাঁৱৰ কেনেকুৱা হেৰি আছে তো আগত আৰু আছে বলক গাড়ীত গৈ থাকোঁ তো এতিয়া বাহিৰলৈ ওলাই দেখাই আছোঁ এইটো চাওক হৰিদেৱ মাধৱদেৱ শংকৰদেৱ এইবিলাকৰ মূৰ্তি ইয়াতে সাজি দিছে তো বলক আগত আৰু গৈ যাওঁ তো সেয়া কাৰোবাৰ শ্ৰদ্ধাঞ্জলি দেখাইছে ফটোত তো এয়া আচল মন্দিৰো চাওক ৰাতি কি ধুনীয়া লাগে গাইছ কিমান ধৰণৰ লাইট জিলিকনি চাই কিবা লাগি গৈছে এয়া 95 বছৰ বয়স মানে এনেকুৱা হাউলি ৰাস মহোৎসৱ এই যে দিনত দেখাইছিলোঁ যে কৃষ্ণৰ ৰাস দৃশ্যটো এইটো চাওক ৰাতি কেনেকুৱা ধুনীয়া লাগে লাইট চাইট জ্বলাই মানে বহুত ধুনীয়াকৈ বনাইছে কিন্তু দেই মিলাই বনাইছে দেখিছা কি ধুনীয়া লাগিছে কৃষ্ণ ভিৰ দেখিছে নাই ভিৰ কেনেকুৱা হৈছে গাইজ ভিৰ তো এয়া কৃষ্ণৰ কিছুমান দেখাইছে মূৰ্তিবিলাক ক'ত কেনেকৈ মানে কৃষ্ণই কৰিছিলে এইটো দেখিছে না পাহাৰ এই যে পাহাৰখন দাঙিছিলে যে গোবৰ্ধন পাহাৰ বুলি কয় নেকি সেই পাহাৰখন দাঙিছিলে যে এইখন আৰু আছে আগত বলক গাইছ এয়া কৃষ্ণৰ বাপেকে আচল মানে বাপেকে যেনেকৈ কৃষ্ণক লৈ গৈছিলে তো এয়া দেখাইছে গাইছ জেলত থাকোঁতে গাইছ গাইছ এই ভিৰ দেখিছে কেনেকুৱা ভিৰ পুৰা ভিৰ হৈছে গাইছ এইটো মঞ্চ সেই হৈ আছে দেখাব নোৱাৰিম কপিৰাইট হৈ যাব পাৰে সেইকাৰণে চাউণ্ডটো সেই কৰি দিছোঁ চাওক কেনেকুৱা মানে লাইটনিংটো হৈছে মঞ্চ দে আর গাইস তহুনে উঠি থাক আমার মাথা ঘুরে পড়ে যাম এই সব লাইট কেনেকুৱা লাইট লগাইছে মজা আছে লাইটনিংবিলাক বঢ়িয়া চবাইছ তো এতিয়া ঘৰলৈ গৈ আছোঁ গাইছ ৰাতিৰ দৃশ্য দেখিলে দিনৰ দৃশ্য দেখিলে তো চাই কেনেকুৱা বোলে ভিডিঅ'টো জনাব তো ভাল পালে যে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব প্লিজ
তো বাই গাইছ, ধন্যবাদ চোৱাৰ কাৰণে।